মাছ আনিছিলে দেউতাই বজাৰৰ পৰা আৰু অকণমান মাছ আছে এইবাৰ ভাজিব লাগিব এইখিনি ভজাৰ পিছত আৰু ভাজিম পেলাই মই আমৰা বলব দিছোঁ এই আমৰা আজি আমৰা দি মাছ খাবলৈ ওলাইছোঁ এয়া কলা শাক দি দিলোঁ মাছ দি দিলোঁ আৰু অকণমান আদা ৰহুন পেষ্ট আৰু অকণমান জিৰা দি দিলোঁ এতিয়া এইখিনি লৰাই দিলোঁ আমি মাছ বেছি ভাঙি দিম কাৰণে মাছ বেছি দিয়া নাই আৰু অলপ মূৰাও দিছিলোঁ এয়া তেল দি পিঁয়াজ জলকীয়া তেজপাত দিলোঁ তাৰপিছত আমি এয়া আমৰাখিনি বাকলিখিনি উঠাই দিছোঁ গুটিখিনি দিছোঁ আৰু ইয়াতে অলপ এটা আলু দিছিলোঁ আমি ভাজিলোঁ আলুটো অপশ্যনেল হয় আপোনালোকে আলু নিদিবও পাৰে আপোনালোকে আটা বা পিঠাগুড়িও দিব পাৰে যিখিনি যি দিয়ে মই আটা আজি আলুৱে দিলোঁ কেতিয়াবা মই আটা দিওঁ ৰং গুড়া নিমখ অকণমান আমি পানী দি দিওঁ আমি যিহেতু আজি সেয়ে খাম তাত পানী দি দিয়া ভাজি লোৱা মাছখিনি ইয়াত দি দিলোঁ তাৰপিছত এয়া অলপ উতলাৰ পিছত আমাৰ টেঙা আঞ্জা ৰেডি হৈ যাব যি এই ঠাণ্ডাত টেঙা খাই একদম থৰথৰকৈ কঁপিব লাগিব আপোনালোকে কোনে কোনে টেঙা খাই ভাল পায় মোক কমেণ্টত জনাব শাকো আমি বনাম ইয়াতে এক পিচ মাছ আৰু মূৰা দিছোঁ শাকত দি দিছোঁ লাই শাকৰ কি সুন্দৰ গোন্ধ আপোনালোকে লাই শাক ভাল পায়নে মোক কমেণ্টত জনাব